মা অ' মা মই কাইলৈ স্কুল যাম। ইমান দিনটো তোৰ স্কুল আছিলে, এতিয়া কামটো ক'বলৈ স্কুললৈ যাওঁ। তই নাজান নেকি কিবা? কাইলৈ ষষ্ঠী পূজাৰ কাৰণে আমাৰ স্কুল খোলা। অ' এইবোৰ কি আকৌ? ষষ্ঠী পূজাত পৌনা নাহে নেকি কিবা? এইবোৰ কিয় কৈ আছ? আমাৰ হিমু মামা আছে নহয়, তেওঁকে গৈ সুধিবি। মুঠতে কাইলৈ মোক ভাল কাপোৰ এযোৰ আৰু পইচা 100 টকা দিবি। মই আকৌ তোক লাগ বুলিলে ক'ৰ পৰা দিওঁ? মই নাজানো ক'ৰ পৰা দিয়, মোক মুঠতে লাগিবই। কি মই নাজানো হা? এটা কাম কৰিবি, এই আজি অতদিনেতো অনলাইন ক্লাছে হৈ আছিল, এতিয়াহে তহঁতৰ ষষ্ঠী সেই ফটো এখন এই তহঁতৰ গুগুল নে ফুগুল যে সেই তাৰপৰা উলিয়াই ল'বি। লৈ কিনি এই ধূপ ধূনা জ্বলাই টকা 5টা দি সেয়াকাৰিবি। সেয়াকাৰি কবি যে এই অনলাইন ক্লাছ কৰোঁতে এই তহঁতৰ হেঙা নে কি মাৰে যে সেইটো নেমাৰিবলৈ আশীৰ্বাদ দিব কবি আৰু।